আমাৰ গাঁৱৰ গোটাকেইটা চলি আছি না? পাপুদা যিমান পাৰে আছি আৰু লাহে লাহে আহি আছে। শুন তন্তে মই বুজাই দিওঁ, এফালেদি যিমান গাড়ী আহে চবকে ধৰিবি, চবৰ পৰা চান্দা ল'ব লাগব। কোনোবাই কিবা ক'লি মোক কবি, বডিগাৰ্ড লৈ আছোঁ আমাৰ, টেনশ্যন নাই। এতিয়া নালাগে বাপা, এতিয়া নালাগে, কোনোবাই দম দিলি পাপুদা এন্তে সৰু চলি না ভয় কৰিব। পাপুদা আমি গাড়ীগিলা ৰাখিম কেনেকৈ? আমি আগত গ'লেতো শূন্য মাৰি দিব আমাক। তাৰে ব্যৱস্থা মই কৰি আছোঁ ৰ, কিবা ভাবিবা দি। কি কৰোঁ বাপুদা এটা কাম কৰোঁ নেকি? আমাৰ গৰুটো আনি ইয়াতে ফেলাই দিওঁ, সেইদিনো গাড়ীগিলা ৰখবই। আইডিয়াটো ভালেই আছিল, কিন্তু গৰুটোক চেপি থৈ গ'লে কি হ'ব? নহ'লে এটা কাম কৰোঁ নেকি, এফালে গাঁটা খান্দি দিওঁ। মেইন ৰাস্তাত গাঁটা খান্দি আছে, পুলিচে ফালিব আমাক। নহ'লে এটা কাম কৰোঁ, আমি চাৰু এটা বাগৰি দিওঁ, তেতিয়াতো গাড়ীগিলা ৰখব। এখন বিচনে পাছে এটা বাগৰিবা, ফাল্টু আইডিয়া দি ছাৰ অন্তই মোক ভাগবে দি, চুপ থাক। এটা কাম কৰ, কাৰোবাৰ ঘৰত ডেস্ক বেঞ্চি আছে নেকি? ডেস্ক বেঞ্চিটো স্কুলতে আছে, ঘৰততো নাই। বা তন্তে কিন্তু কথা ক'ব পাৰা দেই বুঢ়া। ডেস্ক বেঞ্চি নাই, ঘৰত চোফা টোফাটো আছে বহা। আছে, মোৰ ঘৰত আছে, মোৰ ঘৰতো আছে। যাই কিনে লৈ আগে যা। ইমান দূৰ কেনেকৈ যামে আৰু ইমান নতুন বস্তু আনিম কেনেকৈ? হয় নেকি? এটা কাম কৰ, এই মোৰ গাড়ীখন লৈ যাগে যা। হ'ব দে। যা জল্দি আহিবি, আমি অলপ লেখা লিখি কামগিলা কৰি লওঁ। আৰু গাড়ীগিলা আহিবাৰ হৈছে আৰু অফিচ টাইম হ'ল না। চলবা জানা নে নাই? কিমান বাইক চললো? দে তই চলো, দে মই চলাম কিন্তু। দে বৈছে দে চলো। উল্টাকে বৈছি কি অহাত চলি ভ্ৰুম। দে তন্তে সেন্তে আগ গেলি বৰ। দে বাপুদা। কিবা বিস্কুট খাব পালে ভাল লাগিলে হয়। শুয়াম দেৱ এতিয়া বহচোন। তোক বোলে একলা এৰি থৈ গ'ল। মই তাৰ লগত নাযাওঁ, তাৰ লগত গাড়ীত উঠি মৰিব খুজিছা। ভালে কৰিছে। বিল্লু তই যা ক'ব পানী আনচোন। বাপুদা ময়ো কি কৰোঁ, গানে এটা মাৰো দেই। আগলি বাহৰে গগন ধুম চালে ধুম ভালকে যাবি দেই। ধুম চালে লাহে ব্ৰেক মাৰ। মাৰছো দে। মাৰলি এংগে কোনে ব্ৰেক মাৰে? দুখ পালি নেকি? এম্বুলেন্স মাৰ। দে আকৌ অনাই দে, উঠ। মই জানো কিমান দুখ পাইছো। দে উঠ। আজিৰ পৰাই জীৱনত তোৰ লগত গাড়ীত নুঠো। মানে তই ডাইৰেক্ট কৈ দিলি না ব্ৰেক মাৰিব, সেইকাৰণে লগ মাৰি দিয়া গেল। সেনেকে আৰু কোনোবাই ব্ৰেক মাৰে নে? মানুহ চেকটি যে ক'ৰবাত পৰছো। দে আকৌ অনাই দে, যাওঁতে তই চলাবি, হ'ব নে এতিয়া? হ'ব দে। যা গাড়ী কৰিব যি পাওঁ লৈ আহ। তই তোৰ ঘৰৰ পৰা লৈ মই মোৰ ঘৰৰ পৰা লৈ আহ। যা গাড়ীখন ইয়াতে থাকক দে। 10 minutes later. বাপ্পা কি জানো, মইতো দেখা নানছো, ভাব কিমান ওজন হ'ব। দে চাইডত থচোন। তই গাড়ীখন ঘূৰি লওঁ, মই বস্তুখিনি উঠাই দিম। দে উঠাই দিম। চাৰ গেলে দিছ, মই এতিয়া ক'ত বহিম? কিবা কৰি এডজাষ্ট কৰি বৰ আৰু। তোৰে ভাল হৈছে, আৰামতে আছে। মই এতিয়া যাব লাগে কষ্ট কৰি। বৰ আৰাম দিছে দে, ফেলাই মাৰছে। দে উঠ সিহঁতে ৰখি আছে আমাক। যাওঁ। তন্তৰ লগকেইটা কেনে আহিব? আহি আছে কিজানি। আহি গ'লো। আগৰ পৰা চাইড দি আহি পাগল ড্ৰাইভাৰ। ল'ৰাহঁত আহি পালি, ইমান দেৰি? আৰু কেনেকৈ আহিছ? পৰি মল্লি দেখোন। আৰু পুলিচে দেখি তাপলে ফেললে আৰু। ভলা নুমাই ভাইৰাছ নাকি চাই থাকিব নালাগে, আমাক সহায় কৰি দি। দে সহায় কৰি দি। ধৰে দে ভালকৈ। টেংকি চাই থাকোঁতে গেল, আমি চব কৰিলোঁ। দে বস্তু নোমোৱা হৈ গ'ল না, এইখিনিতে ৰাস্তাত পাতি দি মই গাড়ীখন চাইড কৰি দিওঁ আৰু। দে গাইস, ভিডিওতে লাইক করে দি আর চ্যানেলে সাবস্ক্রাইব করে দি।
পাৰ্কটো অলপ পিছত আহি আছে